হেল্ল' ৰাইজসকল, কি খবৰ? বহুত দিনৰ মূৰত পেপাৰৰ ভিডিঅ' এটা আনিছোঁ। এইযোৰ ডাইৰেক্ট বগা শিং ডাইৰেক্ট দেখিব পাইছে। গোটেইযোৰ বগা, সম্পূৰ্ণ বগা ক'ব গ'লে, অকণমানহে ক'লা আছে। কিন্তু এইযোৰ বেছি বেণ্ড নহয়, কিন্তু হ'লেও ধুনীয়া, বজাব পাৰিব। বেছি বেণ্ড নহয়। এইযোৰ এতিয়া বনাই আছোঁ, টাইম লাগিব অকণমান। আজি ষ্টাৰ্ট কৰিছোঁ, আজিৰ পৰা বনাবলৈ আৰম্ভ কৰিছোঁ। তো এইযোৰ বনাবলৈ টাইম লাগিব। আৰু দুযোৰ আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। এইযোৰ পূৰা ধুনীয়া বেণ্ড হয়। এইযোৰ খালি ক'লা হয়। এইযোৰ পূৰা বেণ্ড, আপোনালোকে দেখিব পাইছে শ্বেপটো চব পূৰা বেণ্ড। আৰু এইযোৰ আছে, ৰ'ব দেখাই আছোঁ। আৰু এইযোৰ 3 নম্বৰযোৰ, এইযোৰ ছেকেণ্ড। দুইযোৰ ধুনীয়া বেণ্ড হয়, দেখিব পাইছে আপোনালোকে। আৰু শিংটোৰ চাইজটো চাওক, পূৰা ধুনীয়া ডাঙৰ আছে। বনাব হ'লে অকণমান টাইম লাগিব বাৰু। এযোৰকে বনাই আছোঁ। কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব। মই অকল জুৰীয়া ম'হৰ টিউনটো ভালকৈ নাজানো, সঁচা কথা ক'ব গ'লে। মই যদি লাগে কাৰোবাক, অকল মই শিংযোৰ বনাই দি পঠাব পাৰিম ধুনীয়াকৈ। তো কণ্টেক্ট কৰিব।